নমস্কাৰ। কবিতাত মুকুতা সৰে। কবিতাৰ মুকুতা বুটলিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই চেনেলৰ জৰিয়তে আমি আপোনালোকক লৈ যাম কবিতাৰ সুৰীয়া জগতলৈ। প্ৰিয় সুহৃদ, আপোনালোক সাজুনে? তেন্তে আহকচোন আমাৰ আজিৰ কবিতাৰ যাত্ৰালৈ আগবাঢ়ি যাওঁ। কবিতাত মুকুতা সৰে অষ্টম নিবেদন। পাগল। কবি হবিবৰ ৰহমান। কণ্ঠ ৰঞ্জনা পাঠক। মই পাৰিম থাকিবলৈ অপেক্ষাত তোমাৰ বাবে, সূৰ্য উদয়ৰ পৰা অস্তলে, অমাৱস্যাৰ পৰা পূৰ্ণিমালে। যুগ যুগ পাৰিম থাকিবলৈ পাহাৰৰ গুহাত, একান্ত ধ্যানত। মৌনব্ৰত পালনেৰে ৰিক্ত নয়নে যদিও বয় মহাপ্লাৱন ওপৰেদি, তথাপিও খামুচি ধৰি থাকিম তোমাৰ মধুৰ স্মৃতিৰ শিপা মোৰ জীৱন থকালৈকে। সহিম শিলাবৃষ্টিৰ অযুত আঘাত, খা লগা থেপথেপীয়া কলিজাত। তথাপিও প্ৰিয়তমা থাকিম তোমাৰ এই অপেক্ষাত। বন্ধকত দিম মোৰ নয়ন নিদ্ৰা সমস্ত সুখ, আফগানিস্তান কিম্বা কাবুলিৱালাৰ জিম্মাত পাবলৈ তোমাৰ অধিক আঘাত। কাৰণ পাগলৰ নাই যে যন্ত্ৰণা, নাই ভোক, নাই পিয়াহ, উচ্চ আকাংক্ষাক কৰি কবৰস্থ, জীৰ্ণ দেহালৈ কৰে অপ্ৰাপ্তিৰ হিচাপ, আৰু গগন ফলা হুমনীয়া। তথাপিও থাকিম অপেক্ষাত, যুগৰ পিছত যুগ অনাদিলৈ, ধিয়াই তোমাৰ পূৰ্ব স্মৃতিৰ মধুৰ পল। মনুষ্যৰ চকুত হোম পথৰ মহাপাগল, মনুষ্যৰ চকুত হোম পথৰ মহাপাগল। প্ৰিয় বন্ধুসকল, আমাৰ আজিৰ কবিতাটো কেনে লাগিল জনাবচোন। আমাক নিচেই কাষৰ পৰা সদায় পাই থাকিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।